আমি ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্ট এই দুটা ডিষ্ট্ৰিক্টত চবে আমি ex-NDA-BS হয় আৰু মই হ'ল ওদালগুৰি ডিষ্ট্ৰিক্ট ex-NDA-BSৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ মই ভাইচ প্ৰেছিডেণ্ট আৰু মই ভাইচ প্ৰেছিডেণ্ট হৈ বহুত কথা ক'ব লগা আছে। কথাটো হ'ল যিহেতু বৰ্তমান সময়ত NDA-B সংগঠন নাই, NDP কমপ্লিটলি ষ্টপ হৈ গ'ল, NDP সংগঠন নাই। মই এইটো ক'ব বিচাৰিছোঁ যিহেতু আমি জানুৱাৰী মাহত চাৰেণ্ডাৰ কৰা হৈছিলে আৰু এই সময়ৰ পৰা আমি কি হৈছে আমি ex-NDP হৈ আছে। এতিয়া মই ক'ব বিচাৰিছোঁ যিহেতু ভাৰত চৰকাৰৰ যিহেতু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ যিহেতু সৰ্বানন্দ সোণোৱাল এওঁলোকক চবকে লৈ আমি আমাৰ লিডাৰবিলাকৰ লগত একেলগে আমি আমাৰ NDP-বিলাকে চাৰেণ্ডাৰ কৰা হৈছিলে। কিন্তু আজিলৈকে টোটেলি 7 months পাষ্ট কমপ্লিটলি 7 মাহ পাৰ হৈ গ'ল, কিন্তু চুক্তিত থকা এগ্ৰিমেণ্টত থকা যিহেতু আমাৰ ex-NDP-বিলাকৰ ৰিহেবিলিটেশ্যন আৰু আমাৰ যিহেতু কেছবিলাক ছল্ভ বা চলিউশ্যন হ'ব লগাটো আজিলৈকে হোৱা দেখা নাপালোঁ। ইয়াৰ কাৰণে মই দৰখাস্ত কৰিছোঁ, ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ ভাৰতৰ যিহেতু নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ আৰু সৰ্বানন্দ সোণোৱাল আপোনালোকে আমাৰ যিহেতু ৰিহেবিলিটেশ্যন আমাৰ যিহেতু কেছ এইটো সোনকালে উইথড্ৰ কৰি দিয়ে যেন। কাৰণ যিহেতু আমাৰ ex-NDA-BSৰ আৰু টোটেল গোবিন্দ বসুমতাৰী গ্ৰুপ, ধীৰেন গ্ৰুপ, আমাৰ যিটো ৰঞ্জনী মাৰিছাৰ গ্ৰুপ, গোটেই যিমানখিনি আমাৰ NDP আছে এওঁলোকৰ খেদাৰবিলাকৰ সমস্যা, খেদাৰবিলাকৰ যিটো কণ্ডিশ্যন সেইটো বহুত বেয়া। আজি এনেকুৱা মানুহ আছে আমাৰ খেদাৰবিলাকে কাৰোবাক খাবলৈ চাউলে নাই, কাৰোবাক থাকিবলৈ ঘৰে নাই, মানে কোনো ব্যৱস্থাই নাই। ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ অতি সোনকালে সেইটো ৰিহেবিলিটেশ্যন দিব লাগে, কেছবিলাক উইথড্ৰ হ'ব লাগে। কিয়নো আমাৰ খেদাৰবিলাকে বৰ্তমান কি কৰিব লগা হৈছে, কোনোবা মাছ মাৰি খাব লগা হৈছে, কোনোবা গাহৰি কাটি খাব লগা হৈছে, কোনোবা হাজিৰা কৰি খাব লগা হৈছে। ইয়াৰ কাৰণে মই ষ্ট্ৰংলি মই ক'ব বিচাৰিছোঁ অতি সোনকালে ৰিহেবিলিটেশ্যনটো দিব লাগে। আৰু মই এইটো ক'ব বিচাৰিছোঁ যিহেতু চেণ্ট্ৰেল জেলত আমাৰ বহু জেগা সোমাই আছে, আমাৰ যিটো ৰঞ্জন ডিমাৰেক লৈ ফালে আমাৰ বহুত ডাঙৰ লিডাৰবিলাক তাতে সোমাই আছে, যিবিলাকে লাইফ ইম্প্ৰিজনমেণ্ট হৈ আছে, লাইফ ইম্প্ৰিজন হৈ আছে। এইবিলাকক চবকে অতি সোনকালে এইটো ৰেহা দিব লাগে, ৰেহা কৰিব লাগে। মই এইটো ক'ব বিচাৰিছোঁ। কাৰণ মই এইটো ক'ব বিচাৰিছোঁ কোনো দেশত আমি দেখা পোৱা নাই, কোনো বুৰুণ্ডিত আমি দেখা পোৱা নাই এগ্ৰিমেণ্ট হোৱাৰ পিছত, একৰ্ড অনাৰ পিছত এজন চুক্তিকাৰীক জেলৰ পৰা ওলাই আনি আকৌ মানে জেলতে সোমাই থোৱা এইটো মই এই ইণ্ডিয়াতে ভাৰতবৰ্ষতে মই দেখা পালোঁ। মই ইয়াৰ কাৰণে ষ্ট্ৰংলি কৈছোঁ। তাৰ বাহিৰেও আমাৰ যিটো ডিষ্ট্ৰিক্ট জেল আছে অল অসমত নহয়, অল নৰ্থ ইষ্টতে, এই ডিষ্ট্ৰিক্ট জেলবিলাকত আমাৰ বহুত NDP খেদাৰবিলাকে NDP-বিলাকে সোমাই আছে। তেওঁলোকক অতি সোনকালে ওলোৱা ব্যৱস্থা ল'ব লাগে বুলি মই অসম চৰকাৰক, মই আইন বিভাগক, ল' এণ্ড অৰ্ডাৰক মই অনুৰোধ কৰা হ'ল এইটো কথা। তাৰপিছত মই এইটো ক'ব বিচাৰিছোঁ যিহেতু আমাৰ যিহেতু চন্দন ব্ৰহ্ম তেখেতে আৰু লগতে আছে বিশ্বজিৎ, এওঁলোকে কি কৰি আছে আমাৰ NDP-বিলাকৰ যিটো ৰিহেবিলিটেশ্যন এইটো এওঁলোকে ইমপ্লিমেণ্টেশ্যন হোৱাত আমাক বাধা কৰি আছে, আমাক মানে বঞ্চিত কৰি ৰাখি আছে। ইয়াৰ কাৰণে এওঁলোকক মই ক'ব বিচাৰিছোঁ যাতে এওঁলোকে সাৱধান হওক আৰু এই ধৰণৰ আমাৰ ওপৰত যাতে অন্যায় কৰিব নালাগে, মই এইটো কথা ক'লোঁ। বৰ্তমান আহি থকা ইলেকশ্যন, ইয়াৰ বিষয়ে মই কেইটামান ক'ব বিচাৰিছোঁ। যিহেতু BPF চৰকাৰ, BPF
দল বৰ্তমান BPF চৰকাৰ নাই, কিন্তু BPF দলক মই ক'ব বিচাৰিছোঁ যিটো হাগ্ৰামা মহিলাৰী, তেখেতে দিল্লীত যাই ফালে আমাৰ যিহেতু বি চাউৰেগাৰ ছাৰ, ৰঞ্জন ইমাৰী ছাৰ আৰু গোবিন্দ বসুমতাৰী ছাৰ, ধীৰেন বড়ো, আমাৰ প্ৰমোদ বড়ো এপছুৰ এওঁলোকক চবকে লৈ পেলাই চুক্তি কৰি লৈ আহিলে। তাৰপিছত ইলেকশ্যনত এনেকুৱা মানে কথা ক'লে নিজৰ দলটো মানে চৰকাৰ গঠন কৰিবৰ কাৰণে হাগ্ৰামাই ক'লে যে BTRত একো নাই। BTRত একোৱেই নাই, তেনেহ'লে হাগ্ৰামাই নিজে চহী কিয় দিলে তাতে? BTR যদি একোৱেই নাই, তেখেতে বড়ো সমাজত ঘূৰি ফুৰি ইফালে ইফালে অহা যোৱা কৰি পেলাই ৰাইজক মানে কৈ আছে যে BTRত একো নাই বুলি। তেনেহ'লে নিজে কিয় চহী দিলে তাতে দিল্লীত যাই ফালে? চুক্তি কিয় কৰিলে? এইটো বহুত ডাঙৰ তেখেতৰ ভুল, BTRত একো নাই বুলি কোৱাটো। আৰু যি মানুহে BTRত একো নাই বুলি কৈ আছে, মই সেইটো ক'ব বিচাৰিছোঁ তেখেতে BTRৰ বিষয়ে একো নাজানে। হোৱাট ইজ দ্য মিনিং অফ ৰিজন তেখেতে নাজানে। ইয়াৰ কাৰণে তেখেতে কি কৈ আছে, গাঁৱে ভূঞে পাহাৰে ভৈয়ামে চবে বড়ো সমাজত যাই পেলাই BTRত একো নাই বুলি কৈ আছে। নিজৰ BPF দলটো জিকাই ফালে চৰকাৰ গঠন কৰিবৰ কাৰণে। কিন্তু মই ক'ব বিচাৰিছোঁ কেতিয়াও BPF দলে চৰকাৰ গঠন নকৰে। চব অঞ্চলত আমাৰ বড়ো সমাজৰ যিমানখিনি আছে, নেপালী, বড়ো, আদিবাসী, চাওতাল, অসমীয়া, গাৰো, যিমানখিনি আমাৰ BTRত পৰে, তেওঁলোকে চব বৰ্তমান UPPৰ লগত ছাপোৰ্ট দি পেলাই কাম কৰি আহি আছে। মই সেইটো ক'ব বিচাৰিছোঁ। আৰু আহি থকা ইলেকশ্যনত আমি জিকাটো খাটাং আৰু আমি UPPলে চৰকাৰটো খাটাং, মই সেইটো ক'লোঁ। ইয়াৰ কাৰণে ৰাইজে কোনো অহদহ নকৰাকৈ, কোনো মানে চিন্তা নকৰাকৈ চবে UPPলত যোগদান দিয়ক, মই সেইটো ক'ব বিচাৰিছোঁ। আমি এতিয়া চবে NDPবিলাকে যোগদান দিছে UPPলত। কিহৰ কাৰণে? আমাৰ অঞ্চলৰ, আমাৰ এৰিয়াৰ ভাল কাম কৰি যাবৰ কাৰণে, আমাৰ যিটো আহি থকা ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ কাৰণে, ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এই UPPলে কাম কৰিব। কিন্তু BPF চৰকাৰ যদি হয়, তেনেহ'লে BTRটো ইমপ্লিমেণ্টেশ্যন নহ'ব। কাৰণ সকলো চব জেগাতে, চব মিটিঙতে হাগ্ৰামাই কৈ ফুৰি আছে যে মানে BTRত একো নাই আৰু BTRটো ইমপ্লিমেণ্ট নকৰে বুলি তেখেতে কৈ আছে। ইয়াৰ কাৰণে ৰাইজ, মই আপোনালোকক কৈছোঁ, আপোনালোকে BTRক চৰকাৰ যদি কৰিব বিচাৰে, BTRটো ইমপ্লিমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে UPPলক যোগদান দি পেলাই UPPলক জিকাব লাগিব। যদি BPF চৰকাৰ কৰে, তেনেহ'লে BTRটো ইমপ্লিমেণ্ট এওঁলোকে নকৰিব। মই সেইটো আপোনালোকক কোৱা হ'ল। এইটোৱে, এইখিনিয়ে। আপোনাৰ যিমান লেকচাৰ নিদিয়ক কিয় মিটিঙত, হাগ্ৰামে যিমান মানে স্পীচ দিয়ক, কিন্তু আমাৰ NDPবিলাকে কোনো শংকিত হোৱা নাই, কোনো ডাউট হোৱা নাই, আৰু হাগ্ৰামাৰ লগত আমাৰ NDPবিলাকে ছাপোৰ্ট নাই। কিন্তু এওঁলোকে মিটিঙত কি কৈ লয়, NDPবিলাকেও মানে আমাৰ লগত আছে বুলি এওঁলোকে কৈ লয়। আপোনাৰ কথাৰ ওপৰতে ক'লোঁ, আপুনি ভাৰতবৰ্ষটো এখন গণতান্ত্ৰিক দেশ, ৰিপাব্লিক ভাৰত। ইয়াৰ কাৰণে সকলোৱে ৰাজনীতি খেলাৰ অধিকাৰ আছে। আমাৰ এছ হ'লেও, কোনোবা বি হ'লেও, ডি হ'লেও, চি হ'লেও, চবে মানে ইলেকশ্যন খেলাৰ অধিকাৰ আছে বা ৰাজনীতি কৰাৰ অধিকাৰ আছে। আমাৰ যিহেতু এছ গ্ৰুপৰ যিহেতু চেয়াৰমেন আছিল তেখেতে বৰ্তমান BPF লগত ছাপোৰ্ট দিছে। এইটো আমি এই গণতান্ত্ৰিক দেশত ক'বলৈ আমাৰ অধিকাৰ নাই। চবৰে অধিকাৰ আছে যে মানে ইলেকশ্যন খেলাটো, সেইটো নিজৰ মনৰ কথা। কিন্তু বৰ্তমান যিহেতু NDP হিচাপে নাই, NDP সংগঠন নাই, ইয়াৰ কাৰণে তেখেতে BPF লগত ছাপোৰ্ট দি পেলাই ইলেকশ্যন খেলিব পাৰিলে। তেখেতে মানে হাগ্ৰামাৰ BPF দলত গ'ল, আৰু হাগ্ৰামাই কৈ ফুৰা যিটো BTR একো নাই, এইটো দলতে তেখেতে বৰ্তমান আছে, BPF কৰি আছে তেখেতে। মই সেইটোৱে ক'ব বিচাৰিছোঁ, তাৰ নিজস্ব কিবা এটা মানে থিংকিং আছে, তাৰ পাৰ্চনেলি কিবা এটা মানে চেণ্টিমেণ্ট আছে, তাৰ পাৰ্চনেলি কিবা এটা